ওম নমঃ শিৱায়। আজি মই এইটো ভিডিঅ'ত আপোনালোকক এনেকুৱা এটা মই তান্ত্ৰিক উপায় শিকাম যাৰ সহায়তে আপোনালোকৰ জীৱন সলনি হৈ যাব। হয়, বহুতে মোৰ ভিডিঅ' চাই পেলাই বহুতখিনি উপায় কৰে আৰু তাৰ লাভো লৈছে আৰু কিছুমানে তাৰ ৰিজাল্টটো পোৱা নাই। যিসকল ব্যক্তিৰ ৰিজাল্ট পোৱা নাই মই সেই সকল ব্যক্তিক ক'ব বিচাৰিছোঁ যে যদিহে আপোনালোকে ভালকৈ বিশ্বাসপূৰ্ণভাৱে নকৰে তেনেহ'লে আপোনালোকৰ কোনো উপায় কাম নিদিয়ে। আজি এইটো ভিডিঅ'ত মই আপোনালোকক শিকাম যে কেনেকৈ আপুনি শুৱাৰ পৰা উঠি এটা সাধাৰণ উপায় কৰি আপোনাৰ নিজৰ জীৱনটো সলনি কৰিব পাৰিব। জীৱন সলনি বুলি ক'বলৈ গ'লে আপোনাৰ ধন টকা পইচা হওক, লাগিলে শিক্ষা হওক, লাগিলে বেপাৰ বাণিজ্য হওক, লাগিলে চাকৰি ক্ষেত্ৰত হওক, বিয়া বাৰুৰ ক্ষেত্ৰত হওক, যিকোনো ধৰণৰ সমস্যাৰ অন্তিম মুহূৰ্তত বা যিকোনো সমস্যাৰ যিটো মূল আছে সেই মূলটো মই আজি শিকাম। যে বহুতে ইউটিউবত হাজাৰটা উপায় চাই পেলাই বহুতখিনি উপায় কৰে, কিন্তু মই যিকোনো এটা উপায় ক'ম আজি। সেই উপায়টোৱে আপোনালোকৰ হাজাৰটা যিবিলাক প্ৰব্লেম আছে সেই প্ৰব্লেমখিনি নাইকিয়া কৰি দিব। হয়, আজি এইটো ভিডিঅ' মই বেছি দীঘল নকৰোঁ, কাৰণ বেছি দীঘল কৰিবলৈ গ'লে চবেই শুনি ভাল নাপায়। সেইকাৰণে যিটো মেইন টপিক সেই মেইন টপিকটোৰ ওপৰত আলোচনা কৰিম। আজি মই এনেকুৱা এটা মন্ত্ৰৰ বিষয়ে শিকাম যিটো মন্ত্ৰ আপোনালোকে শুৱাৰ পৰা উঠি পেলাই মাতিব লাগিব। হয়, আৰু মোৰ কোৱা নিয়মৰ দৰে যদি কোনোবাই বেছি নালাগে 41 দিন যদি সম্পূৰ্ণ কৰি দিয়ে, দেখিব যে তাৰ জীৱনটোত যেনেকৈ নহওক পৰিৱৰ্তন আহিব। যদিহে পৰিৱৰ্তন নাহে হয়তো আপোনালোকে উপায়টো কৰা ভুল কৰিছে, নহবা এইটো উপায় কাম নিদিয়া কোনো কথাই আহি নপৰে। হয়, আপোনালোকে বহি এখনে প্ৰিণ্টাৰ লৈ ৰেডি হওক আৰু মন্ত্ৰফাঁকি লিখি লওক। মই মন্ত্ৰফাঁকি এতিয়া ক'ব আহিছোঁ, তাৰপাছত কেনেকৈ কি কৰিব লাগে মই আপোনালোকক বুজাই দিম। মন্ত্ৰ হৈছে, আপোনালোকে লিখি লওক ভালকৈ। সমুদ্ৰ বস্নী দেৱী পৰ্বত স্তন মণ্ডিতে বিষ্ণুপত্নী নমস্তুভ্যম পাদৰ স্পৰ্শ সমস্যমে। হিন্দীত হ'ব এনেকৈ, সমুদ্ৰ বস্নী দেৱী পৰ্বত স্তন মণ্ডিতে বিষ্ণুপত্নী নমস্তুভ্যম পাদৰ স্পৰ্শ সমস্যমে। আকৌ কৈছোঁ অসমীয়াত, সমুদ্ৰ বস্নী দেৱী পৰ্বত স্তন মণ্ডিতে বিষ্ণুপত্নী নমস্তুভ্যম পাদৰ স্পৰ্শ সমস্যমে। হয়, এইটো মন্ত্ৰ আপোনালোকে যেতিয়া শুৱাৰ পৰা উঠিব, শুৱাৰ পৰা উঠাৰ পাছতে ভৰিখন তলত দিব নালাগে। ভৰিখন তলত নিদি আগতে বিচনাৰ পৰা ভৰি তলত ননমাব। বিচনাৰ পৰা ভৰিখন তলত ননমোৱাৰ আগতে এই মন্ত্ৰফাঁকি মাতিব। মাতাৰ পাছত নিজৰ ধৰতী যিখন পৃথিৱী আছে সেই পৃথিৱীখনক প্ৰণাম কৰিব। তাৰ পাছত আপোনালোকে সেই ভৰিখন ধৰতীত বা পৃথিৱীত পেলাব। এই মন্ত্ৰটো আদি কৰি মাৰি মূল এইটো ক'ব বিচাৰিছে মন্ত্ৰফাঁকিয়ে যে আমি যেনেকৈ ধৰতীৰ ওপৰত আমি ভৰি দিওঁ, সেইটো আমি পাপ কাম কৰোঁ, তাৰ ক্ষমা বিচাৰোঁ। আমি শুৱাৰ পৰা উঠি পেলাই সেইটো ক্ষমা বিচাৰিছোঁ যেন সেই মা আপোনাৰ ওপৰত আমি ভৰি দিয়া নিচিনাই হৈছে, কাৰণ ধৰতী মা যিখন আমাৰ পৃথিৱী হয় তাৰ ওপৰতে আমি শুৱাৰ পৰা উঠি ভৰি দিওঁ। সেইকাৰণে সেই ভৰি দি পেলাই আমি এটা পাপ কাম কৰাৰ নিচিনাই হৈ যায়। সেইকাৰণে তাৰ ক্ষমাটো আমি ভৰি নিদিয়া আগতেই খুজিবলগীয়া হয় বা ক'বলগীয়া হয় এই মন্ত্ৰফাঁকিৰ জৰিয়তে। মই কৈছোঁ এইটো মন্ত্ৰফাঁকি আপোনালোকে মুখস্থ কৰি লওক, আৰু যেতিয়ালৈকে এইখন পৃথিৱীত জিন্দা আছে, তেতিয়ালৈকে আপোনালোকে এই মন্ত্ৰটো কেতিয়াও নেৰিব। এই মন্ত্ৰটোৱে আপোনালোকক গোটেই জীৱনটো সহায় কৰিব। মই এটা কথা ক'ব বিচাৰিছোঁ, আপোনাক বন্ধুও এৰি যাব, আপোনাৰ হাজবেণ্ডেও এৰি থৈ যাব, ৱাইফেও এৰি যাব, আপোনালোকক সকলোৱে এৰি থৈ যাব, কোনো কাৰো লগত নাথাকে। অন্তিম সময়ত কোনো কাৰো লগত নাথাকে। থাকিব মাত্ৰ সেইটো হৈছে ভগৱান আৰু মন্ত্ৰ। আপোনালোকে মন্ত্ৰ সিদ্ধি কৰক, মন্ত্ৰ সাধনা কৰক। এই মন্ত্ৰই আপোনাক ভৱিষ্যতলৈ ফিউচাৰলৈ আপোনাক সহায় কৰিব, বেলেগ কোনেও সহায় নকৰে আপোনালোকক। এতিয়া ঘোৰ কলিযুগত আপোনালোকক মন্ত্ৰহে সহায় কৰিব, তাৰ বাহিৰে কোনেও আপোনালোকক সহায় কৰিব কেতিয়াও নাহে। আজি মই এইটো কথাটো কৈছোঁ, আপোনালোকে লিখি থৈ দিব এখন বহীত। যদি মই মিছাই কৈছোঁ, আজিৰ পৰা 10 বছৰ পাছত আপোনালোকে এনেও বুজি পাই যাব, কাৰণ কলিযুগৰ আৰম্ভ কেতিয়াবাতে হৈ গ'ল।
আৰু কলিযুগে অত্যন্ত ভয়ানক ৰূপ লৈ পেলাই এতিয়া বহুতখিনি ধ্বংস কৰি আছে আৰু এই সময়ত এখন পৃথিৱী অতি সোনকালে শেষ হ'ব সেইকাৰণে আপোনালোকক অন্তিম সময়ত কোনেও সহায় নকৰে সেইকাৰণে মই সদায় কওঁ যে ভগৱানৰ বাহিৰে আন কাৰো চিন্তা নকৰিব যদিহে ভগৱানৰ বাহিৰে আন কাৰোবাৰ চিন্তা কৰে তেনেহ'লে অন্তিম মুহূৰ্তত পস্তাব লাগিব হয় আজি এইটো ভিডিঅ' ইমানতে সমাপ্তি মাৰিছোঁ যদি কিবা কোৱেশ্চন আছে মোক সুধিব পাৰে আৰু যিটো মই মন্ত্ৰ ফাঁকি শিকাইছোঁ সেইটো সদায় মাতিব এটলিষ্ট 41 দিনাখনলৈকে মাতিব আৰু আপোনালোকৰ জীৱনটো কি পৰিৱৰ্তন আহিছে কি সলনি আহিছে মোক জনাব নাপাহৰিব মোৰ কণ্টেক্ট নম্বৰ হৈছে 6002895351 আৰু সেম একেই হোৱাটছআপ নম্বৰটো একেই আছে 6002895351 এণ্ড মোক আপোনালোকে মেইল কৰিব পাৰে যদিহে আপোনালোকৰ মেইল আইডি আছে edwin@searchtop.com Thank you